জীৱনত কেতিয়াও প্ৰেমৰ ভিক্ষা নুখুজিবা। কেতিয়াও জোৰ জবৰদস্তি কাৰোৱে নিজৰ কৰিব নুখুজিবা। কাৰণ এনেকুৱা কৰিলে তুমি তোমাৰ সন্মুখত থকা ব্যক্তিজন বা জনীৰ চকুত আৰু তল পৰি যাবা। ময়ো এইবোৰ কৰিছিলোঁ, বিশ্বাস কৰা। লাজ অপমানৰ বাহিৰে একোৱেই নোপোৱা। যদি তোমাৰ এনেকুৱা লাগে যে তোমাৰ পাৰ্টনাৰজন বা জনী বেলেগ হয় তোমাৰ কথা বুজিব, তেনেহ'লে তুমি ভুল বুজিছা। আমি সম্পৰ্কত এইটো পাহৰি যাওঁ যে সম্পৰ্ক এটা জীয়াই ৰাখিবলৈ দুয়ো ফালৰ পৰা সমান এফৰ্টছ থাকিব লাগিব। যদি তুমি তোমাৰ 100% এফৰ্টছ লগোৱাৰ পাছতো তেওঁ তোমাক বুজা নাই, তেনেহ'লে এটা কথা বুজি লোৱা যে এতিয়া আৰু তেওঁ তোমাৰ হৈ থকা নাই। যি ৰাইট পাৰ্চন হ'ব ন তোমাৰ বাবে, তেওঁ তোমাৰ জীৱনত এনেকুৱা এটা দিন কেতিয়াও আহিব নিদিয়ে, লাগিলে যিমানেই কাজিয়া নহওক কিয়, তেওঁ তোমাক বুজিব, তোমাৰ ফিলিংছবোৰ বুজিব। লাইক, ছাবস্ক্ৰাইব, শ্বেয়াৰ।